তেল নোহোৱাকৈ দৈৰ সৈতে পনীৰৰ তৰকাৰী এখন বনাম বুলি ভাবিলোঁ আপোনালোকৰ লগতে শ্বেয়াৰ কৰোঁ। একদম চিম্পল ৰেচিপি, শাওণমহীয়া ৰেচিপি। এয়া পনীৰ, আলু বইল, অইল, পাঁচফোৰণ, শুকান জলকীয়া আৰু কেঁচা জলকীয়া, ঘি আৰু অকণমান দৈ। আমি শাওণৰ মাহত তেল আৰু জিৰা ধনিয়াটো নোখোৱাকৈ আছোঁ, সেইকাৰণে চিম্পল ৰেচিপি এটা লৈ আহিলোঁ আপোনালোকৰ লগত। আপোনালোকেও চাগে শাওণৰ মাহ কিছুমানে পালি আছে। আপোনালোকে কি নাখায় জনাবচোন। এই ঘিত পাঁচফোৰণ আৰু শুকান জলকীয়া অকণমান দিছোঁ। বছৰটোতো প্ৰায় খায়ে থাকোঁ সকলো। ভগৱানৰ নামতে এটা মাহ আৰু তেল মছলা বাদ দিলোঁ আৰু। আপোনালোকে কি নাখায় সেইবোৰ জনাবচোন। আৰু মোৰো যদি কিবা ভুল হৈছে আপোনালোকে সেইটোও জনাব। এয়া বইল আলুখিনি দি লৈছোঁ। ভাবোঁ প্ৰায়ে বইল খাম, কিন্তু খোৱা নহয়। এনে কিছুমান পৰিস্থিতি বা কিবা পৰি নোখোৱা নহয়। সেইকাৰণে শাওণৰ মাহটো প্ৰায়ে আমি এনেকৈয়ে খাওঁ। বইল আলুখিনি মই ভাজি লৈছোঁ। ভাজি লৈ অকণমান হালধি আৰু অকণমান নিমখ দি দিম। এইখিনি ৰেচিপি। মই হ'লে বইল বা ঘি ভাত খাই প্ৰায় ভালেই পাওঁ। এয়া দৈখিনি আপোনালোকে ইচ্ছা কৰিলে ফেটি ল'ব। মই ফেটি লোৱা নাই আৰু এই দৈখিনি মই আলু তেনেকৈ দি লৈছোঁ। দি লৈ আপোনালোকে ভালদৰে লৰাই থাকিব। আপোনালোকে শাওণৰ মাহত কি কেনেদৰে বস্তুবোৰ বনাই খাই জনাবচোন। এনেকৈ দৈখিনি লৰাই এনেকৈ মিহি কৰি দিব। মোৰ দৈখিনি মিহলি হৈ গৈছে আলুৰ লগত। এতিয়া মিহলি হৈ যোৱাৰ পাছত মই পানী দি লৈছোঁ। একদম চিম্পল ৰেচিপি। মোৰ ভিডিঅ'বোৰ চাই কেনেকুৱা পায় আপোনালোকে? ভাল পাই যদি ছাবস্ক্ৰাইব কৰি দিবচোন। মই অলপ উৎসাহ পাওঁ যাতে ভিডিঅ'বোৰ বনাই থাকিব। এতিয়া পনীৰখিনি দি লৈছোঁ। পনীৰ আৰু ভাজি থকা নাই, যিহেতু তেল বিহীন, সেইকাৰণে আৰু কম তেলতো আৰু পনীৰ ভজাটো অলপ দিগদাৰ হয় মোৰ। সেইকাৰণে মই ভাজি লোৱা নাই, এনেকৈ দি দিছোঁ গোটা কেঁচাকৈ। আপোনালোকে যদি ব্ৰতত থকা নাই ভাজি ল'ব পনীৰখিনি। এয়া মোৰ তৰকাৰীখন হৈছেই কমপ্লিট। আজিলৈ আহিছোঁ। আকৌ লগ পাম নতুন ভিডিঅ'ত, নতুন কথাৰ সৈতে, নতুন ৰেচিপিৰ সৈতে। আজিলৈ আহিছোঁ।